নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে আজি মেগীৰ ৰেচিপিটো দেখাম বুলি ভাবিলোঁ। মেগী এপেকেট লৈ ল'লোঁ। তাতে কেৰাহীটো বহাই দিলোঁ। অকণমান ৰিফাইন তেল দিলোঁ, বেছি নিদিওঁ, বেছি অইল খোৱাটো এনেও ভাল নহয়। তেলটো গৰম হোৱালৈ এতিয়া কাটি থোৱা পিঁয়াজ দি দিম। আদা নহৰু টুকুৰা টুকুৰি কৰি থৈছোঁ, সেয়া দি দিম। কেঁচা জলকীয়া, ধনিয়া পাত, জিৰা গুড়া, নিমখ, ধনিয়া গুড়া, গোটেইখিনি একেলগে ৰঙচুৱা হোৱালৈ থৈ দিম। এতিয়া মেগীখিনি মই ইয়াতে দি দিম। আগতে বইল কৰি লয় কিছুমানে, কিন্তু মই এইটো বইল কৰি লোৱা নাই। বইল নকৰিলেও এটা বেলেগ টেষ্ট হয়। মেগীত থকা মছলাখিনি দি দিম। সৰু জলকীয়াৰ গুড়া এটাও আছে, সেইটোও দি দিম। অকণমান ভাজি এতিয়া পানী দি দিম। এনেদৰে আপোনালোকে 15 মিনিটমান থৈ দিব। ষ্টিমটো অলপ কমাই দিব। 10-15 মিনিট পাছত চালে গম পাব। আমি আহি গ'লোঁ 10-15 মিনিট পিছত। ভাইটিক দি দিলোঁ, ভাইটিয়ে খালে, বৰ ভাল পালে। আপোনালোকেও ট্ৰাই কৰিব। থেংক ইউ।